নির্ভীক নিরপেক্ষ সাংবাদিক। কবি আব্দুর রশিদ। বলিষ্ঠ কণ্ঠেৰে সত্যবাদী ভাৱধাৰাৰে ওলাই আহি কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। থমকি নাযাবা কেতিয়াও তুমি, হাজাৰ বাধা আহিলেও বাধাৰ পৰা চিল ভাঙি সততাৰে আগবাঢ়ি যোৱা। কেতিয়াও নকৰিবা নতহিৰ, কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সশ্ৰদ্ধাৰে বুকুত লৈ সততাৰে আগবাঢ়ি যোৱা, তেতিয়াহে দিব পাৰিবা পৰিচয় তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। অকল বিলাসিতা জীৱনেৰে অতিবাহিত কৰা অভিনেতা অভিনেত্ৰী মন্ত্ৰী বিধায়কতকৈ গুৰুত্ব দিয়া তুমি সেই ৰেল লাইনৰ দাঁতিৰ কাষত থকা নগৰ মহানগৰৰ গলিয়ে গলিয়ে থকা অমানৱীয়ভাৱে বসবাস কৰা দৰিদ্ৰ নিচলাৰ ওচৰত থিয় হৈ বলিষ্ঠ কণ্ঠেৰে কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। বলিষ্ঠ কণ্ঠেৰে কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। তুমি কৰা প্ৰতিবাদ সাহসেৰে কয়লা মাফিয়া, ভূ মাফিয়া, চুপাৰী চিণ্ডিকেট, চান্দাবাজিৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদ কৰি কলমৰ শক্তি প্ৰয়োগ কৰি বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। প্ৰাকৃতিক দুৰ্যোগকো নেওচি নিজৰ জীৱন তুচ্ছ কৰি নিষ্ঠাৰে যুগুতোৱা খবৰ অথলে নোযোৱাকৈ জনতাৰ পক্ষত থাকি কলমৰ শক্তিৰে লিখি বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদ কৰি বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। কাৰো প্ৰৰোচনাত নপৰি তোমাৰ সত্যতা কালেমা না সানি বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদ কৰি কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। কাৰো প্ৰৰোচনাত নপৰি তোমাৰ সত্যতা কালেমা না সানি বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদ কৰি কলমৰ শক্তিৰে বুজাই দিয়া তুমিয়ে নিৰ্ভীক নিৰপেক্ষ সাংবাদিক। তুমিয়ে নিৰ্ভীক নিৰপেক্ষ